নমস্কাৰ ছাৰ বাইদেউসকল। এখন গুৰুত্বপূৰ্ণ নোটিছ প্ৰকাশ কৰা হৈছে। অফিচ অফ দ্য ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা কামৰূপ। এইটো IS ছাৰে সকলো স্কুলৰ হেড টিচাৰ আৰু সকলোবোৰ গভ আৰু প্ৰভিন্সিয়েল স্কুললৈ প্ৰেৰণ কৰিছে। ছাবজেক্ট গাইডলাইনছ ফৰ অল স্কুল 2025-26। তাৰমানে এই বছৰৰ বাবে 2025 আৰু 26 চলিত বৰ্ষৰ বাবে কিছুমান গাইডলাইন প্ৰদান কৰা হৈছে। তো মেইন কথাবোৰ মই কৈ আছোঁ, মানে কিছুমান ৰুল এণ্ড ৰেগুলেশ্যন দিছে, এইবোৰ ষ্ট্ৰিক্টলি ফ'ল' কৰিব লাগিব টিচাৰসকলে। 1 নম্বৰত কোৱা হৈছে যে সকলোবোৰ টিচাৰে ইনক্লুডিং হেড অফ দ্য ইনষ্টিটিউট, মানে প্ৰধান শিক্ষকৰ লগতে সকলোবোৰ সহকাৰী শিক্ষকে ৰাতিপুৱা 9টা বজাৰ আগত স্কুলত আহিব লাগিব আৰু ইন টাইম আৰু আউট টাইম বোধ দিব লাগিব শিক্ষা সেতু এপত। আৰু যদি 3 দিন কণ্টিনিউ মানে এই টাইমৰ পিছত দিয়ে, 3 দিন লেটকৈ এটেণ্ডেঞ্চ দিয়ে, তেনেহ'লে এদিনৰ CL যিটো পায় মাহত, এইটো কটা যাব আৰু তাৰ পিছৰ দিনা এনেকুৱা হ'লে 1 দিনৰ চেলাৰী কটা হ'ব। তাৰপিছত 2 নম্বৰত কোৱা হৈছে ক্লাছ টিচাৰসকলে সেই যি ক্লাছ লয় এই ক্লাছৰ এটেণ্ডেঞ্চ ল'ব লাগিব আৰু হেড টিচাৰে এইটো সদায় মনিটৰ কৰিব। 3 নম্বৰত কোৱা হৈছে সকলোবোৰ ক্লাছৰ যাতে এটেণ্ডেঞ্চ লয় আৰু এটেণ্ডেঞ্চ লওঁতে যাতে কোনো পাৰ্চিয়েলিটি নকৰে। তাৰপিছত 4 নম্বৰত কোৱা হৈছে CRC ছাৰসকলে এই এটেণ্ডেঞ্চটো 100% এটেণ্ডেঞ্চ হৈছে নে নাই স্কুলৰ বা ষ্টুডেণ্টৰ এইটো মনিটৰ কৰিব আৰু অফিচত জনাব। আৰু টাইম টেবুল বনাই দিছে। LP স্কুল হ'লে কামৰূপ মেট্ৰৰ যদি হয় তেনেহ'লে 2টা 5 বজালৈ থাকিব লাগিব। তাৰপিছত ME স্কুল MP স্কুল হ'লে 3টা 25 বজালৈ থাকিব লাগিব আৰু হাই স্কুল আৰু হাই ছেকেণ্ডাৰী হ'লেও 3টা 25 বজালৈ স্কুলত থাকিব লাগিব। আৰু নন টিচিং ষ্টাফ হ'লে ৰাতিপুৱা 10টা বজাত আহিব আৰু আবেলি 4টা 30 বজালৈ থাকিব লাগিব। তে 4 গ্ৰেডবিলাক ৰাতিপুৱা 10টাত আহিব, টিচাৰসকলে জাংলা দৰ্জা খুলিব, ক্লাছ ষ্টাৰ্ট কৰিব 9টা বজাৰ আগত আহি। আৰু 10 নম্বৰ পইণ্টত কোৱা হৈছে যে এটেণ্ডেঞ্চ যিটো ঠাইত নেটৱৰ্ক নাপায় অফলাইন মোডত এটেণ্ডেঞ্চ ল'ব কৈছে আৰু যি ঠাইত নেটৱৰ্ক আছে তাত গৈ চিংক কৰিবলৈ কোৱা হৈছে। তাৰপিছত এইটো হ'ল গোৱালপাৰা ডিষ্ট্ৰিক্টত এই অৰ্ডাৰখন দিয়া হৈছে। তো মই জাষ্ট মূল কথাটো কৈ আছোঁ যে এটেণ্ডেঞ্চটো মেণ্ডেটৰী দিব লাগিব ষ্ট্ৰিক্টলি। কিন্তু এই অৰ্ডাৰত কোৱা হৈছে শিক্ষকসকলক ৰাতিপুৱা 8:30 বজাৰ আগত এটেণ্ডেঞ্চ দিব লাগিব, নহ'লে এবচেণ্ট বুলি ধৰা হ'ব আৰু এনেকৈ কণ্টিনিউ 3 দিন যদি এবচেণ্ট থাকে তেনেহ'লে এদিনৰ চেলাৰী ডিডাকশ্যন কৰা হ'ব। তেতিয়া কথা হ'ল ৰাতিপুৱা 8:30 বজাত, তাৰমানে মৰ্ণিং স্কুল প্ৰায়, তেনেহ'লে টিচাৰসকলক ৰাতিপুৱা উঠি স্কুলত যাব লাগিব অতি সোনকালে, নহ'লেতো এবচেণ্ট হৈ থাকিব। তো এইটো বেছি ষ্ট্ৰিক্ট হৈছে। তো ৰাতিপুৱা 9টা বজাত দিব লাগিছিল। তো এই অৰ্ডাৰটো হয়তো লাহে লাহে সকলোবোৰ ডিষ্ট্ৰিক্টলৈ দিয়া হ'ব। তাৰমানে এতিয়াৰে পৰা ইন টাইম আৰু আউট টাইম মেণ্ডেটৰী দিব লাগিব, নহ'লে 3 দিনতকৈ বেছি এনেকুৱা হ'লে আপোনালোকৰ চেলাৰী ডিডাক্ট কৰা হ'ব। ধন্যবাদ।